নমস্কাৰ স্বাগতম আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলত স্বাগতম জনালো হয় আজি আমি যেহেতু জানো আজি বহাগৰ 31 তাৰিখ বহাগৰ অন্তিমটো দিন আজি আৰু যিদৰে আমাৰ অসমৰ আকাশে বতাহে বহাগৰ 1 তাৰিখৰ দিনাখন যি আমাৰ বিহু পতাকা গামছাখন উৰিবলৈ ধৰিছিল ঠিক আজি 31 তাৰিখৰ দিনাখন আমি পূৰ্বপুৰুষৰ নিয়ম অনুযায়ী আমি যেনেদৰে সেই পতাকাখন নমাই আনি সেই আহতৰ তলত আহতৰ গছত বান্ধি যেতিয়া আমি এবছৰলৈ বিদায় দিম পুনৰ অহা বহাগত লগ পোৱাৰ আশাৰে বহাগীক বিদায় দিয়াৰ যি আমাৰ পৰম্পৰা আছে আৰু সেই পৰম্পৰাৰ পৰা সেই পূৰ্বপুৰুষৰ নিয়মৰ পৰা আমিও আঁতৰি থকা নাই আৰু সেয়েহে আমিও আজি বহাগীক বিদায় দিয়াৰ মানসেৰে আহতৰ তলতে সকলোৱে গোট খাইছোঁ আৰু এই বছৰলৈ বহাগীক বিদায় দিম আৰু সকলোৱে যাতে বছৰটো কুশলে মংগলে পাৰ হওক অহা বছৰ এনেদৰে আকৌ আহতৰ তলত যাতে সকলোৱে এনেদৰে হাঁহি ফূৰ্তি আনন্দ মনেৰে যাতে সকলোৱে লগ পাওঁ তাৰে আশা কৰিছোঁ আৰু যদিহে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ' আজি প্ৰথম চাইছে তেন্তে হ'লে আশা কৰিম আমাৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু আহি থকা দিনত আপোনালোকক আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম এইবাৰ বিহুৰ বতৰত সঘনাই ছ'চিয়েল মিডিয়াত দেখা পাই থকা ভাইৰেল হৈ থকা এই ঢুলীয়া ছোৱালীজনী এওঁ হ'ল পম্পী গগৈ শিৱসাগৰ কোঁৱৰ গাঁৱৰ আৰু এওঁ যিহেতু কেইবাটাও লোকবাদ্য আমাক বজাই শুনাব এতিয়া গতিকে আমি আগত শুনি লওঁচোন তাৰ পিছত আমি তেওঁৰ লগত চিনাকি হৈ আছোঁ
যাৰ ঢোলৰ চাপৰত আজি আমি বহাগীক বিদায় দিলোঁ হয় আপোনালোকে দেখা পালে ঢোলৰ চাপৰত আজি যোনে ঢোল বজাইছিলে হয় আমাৰ সেই মৰম লগা ছোৱালীজনী হ'ল পম্পী গগৈ আৰু পম্পী গগৈৰ মুখেৰে মই জানিম কেনেধৰণে আচলতে ভাইৰেল গাৰ্ল বুলি ক'ব পাৰি এইবাৰ বহাগত খুব ভাইৰেল হৈছিলে নহয় জানো সকলোৱে চিনি পায় মই নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই তথাপিও মই তেওঁৰ মুখেৰে জানিবলৈ মই চেষ্টা কৰিম ক'ত কেনেদৰে আচলতে এই ঢোলৰ প্ৰতি যিটো হেঁপাহ যি আমাৰ কলা সংস্কৃতি বিহুৰ প্ৰতি যিটো হেঁপাহ আগ্ৰহ এইটো আচলতে কেতিয়াৰ পৰা কেনেদৰে আৰম্ভ হ'ল তুমি কি বজোৱা নমস্কাৰ মোৰ নাম পম্পী গগৈ মই শিৱসাগৰ হয় মই ঢোল পেঁপা আৰু বাঁহী আৰু আপোনাৰ নেগেৰাও বজাওঁ একেবাৰে বহুত সৰুৰ পৰাই বজাইছিলোঁ মোৰ দেউতাৰ ঢুলীয়া আছিলে দেউতাৰ পৰা শিকিছোঁ মই ঢোল বজাবলৈ আৰু পেঁপা আৰু বাঁহী মই তেনেকৈ নিজে চেষ্টা কৰি শিকিলোঁ পিছত মই যেতিয়া শিৱসাগৰ ছোৱালী কলেজ মহাবিদ্যালয়ত পঢ়িছিলোঁ তাত আমাৰ ছোৱালী হুঁচৰি টিম কম্পিটিশ্যন হয় মানে তাৰ পৰাই মই অলপ শিকিলোঁ বহুতখিনি আগবাঢ়ি আহিলোঁ তাৰপিছৰ পৰা আমাৰ আউটতো আমি প্ৰগ্ৰেম কৰিবলৈ ল'লোঁ এনেকৈ আৰু প্ৰগ্ৰেম চলি আছে এতিয়াও ঠিক আছে আৰু লগ পাই থাকিম তোমাক আৰু মোৰ ব্লগত নিশ্চয় তোমাৰ দৰে এটা প্ৰগ্ৰেম নিশ্চয় সোনকালে কৰিম যিহেতু বিহু এদাই হ'ল তথাপিও চেষ্টা কৰিম মোৰ ভিউৱাৰ্ছসকলক ক'ব বিচাৰিছোঁ আশীৰ্বাদ কৰিব ছোৱালী যাতে আমাৰ যিখিনি অসমীয়া কলা সংস্কৃতি সেইখিনিক লৈ যাতে আৰু গৌৰৱান্বিত আমি হ'ব পাৰোঁ অসমীয়া হিচাপে গতিকে আগবাঢ়ি যাব পাৰে তাৰ বাবে আশীৰ্বাদ কৰিব ধন্যবাদ